চাওক হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল মিক্স আজি গৈ আছোঁ আমি বগামাটিত বনভোজ খাবলৈ বাট কাশ্যপ বৰ্তমান আছোঁ নীলিমদাৰ ঘৰত যাম মানে পিছফালে আপোনালোকে দেখা পাব নে কেমেৰাত আহিছে এয়া উঠাই আছে এখন মেক্সিম এখন লৈ লৈছোঁ এই ডিজে চিজে কিবা কিবি এইবিলাক উঠাই আছে মানে আৰু উঠাই আছে আৰু কিবা কিবি বাট আজি আপোনালোকক ফুল ভিডিঅ'টোত কেনেকৈ ক'ত এনজয় কৰোঁ কি নকৰোঁ গোটেইটো দেখাই থাকিম বাট আপোনালোকে মোৰ লগত ভিডিঅ'টোত থাকক আৰু তো এয়া বক্স লগাই আছে মানে বান্ধি আছে আৰু গাইছ আৰু ভিতৰত বস্তুবিলাক ভৰাই আছে অলপ পিছতে ওলাই দিম আৰু এতিয়া কেইটা বাজিল আহি থকা নাই 6:30 বাজে আৰু মিনিমাম 7:30 বজাত ওলাই দিম মানে কি হ'ল জানানে গাইছ ৰাতি মানে এই ডিজে নে কি সেইটো লৈ গ'লোঁ লৈ যোৱাৰ পিছত মানে কি হ'ল এই তাঁৰটো নিব পাহৰিলোঁ মানে তাঁৰটো ছুটি হৈ গ'ল এতিয়াতো দোকান নোখোলে এতিয়া 7টাই বাজা নাই তাৰপিছত এই লগৰে ল'ৰাজনৰ ঘৰত মানে তাঁৰ ল'বলৈ আহিছোঁ তাকে আহি বহি আছোঁ আৰু গাইছ বাকী আপোনালোকে এটা কথা ফাৰ্ষ্ট টাইম মোক কমেণ্ট কৰি কওক পিকনিকত গ'লে কোনে কোনে গা ধুই যায় মই কিন্তু গা ধোৱা নাই গাইছ কালি বঢ়িয়াকৈ ধুইছোঁ আজি আৰু ধোৱা নাই মানে ঠাণ্ডা বহুত মানে নিয়ৰ এতিয়াও মানে নিয়ৰ কমাই নাই এতিয়া 7টা বাজিল গাইছ নিয়ৰ কমাই নাই একো নাই দে চাফাই আছোঁ নহয় তো গাইছ ফাইনেলি ওলালোঁ ঘৰৰ পৰা এতিয়া যাই থাকোঁ এটা কথা কওঁ আপোনালোকে কোনে কেইবাৰ গৈছে বগামাটিত এটা কমেণ্ট কৰক আজি কেইটামান কমেণ্ট বিচাৰিছোঁ আৰু গাইছ মানে মই মাহঁতে গম নোপোৱাকৈ কলেজৰ পৰা স্কুটি লৈ দুবাৰমান গৈছিলোঁ লগৰ লগত তাৰপিছত ফ্ৰেণ্ডৰ লগত আগতে দুবাৰমান হৈছে নেকি দুবাৰ গৈছোঁ আজি 3 নম্বৰ বাৰ কিন্তু কলেজৰ পৰা দুবাৰ গৈছোঁ মাহঁতে গম নোপোৱাকৈ যদি ভিডিঅ'টো চালে গমেই পালে আৰু চৰি মা বাকী ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক যাবলৈ ওলালোঁ আমি ৰেডি বাকী আৰু বগামাটিত লগ পাওঁ নে ৰাস্তাতে লগ পাওঁ বাকী আপোনালোকে চাই থাকক যাবানে কি ভনী নামনি অসমলৈ বড়োলেণ্ডৰ বগামাটি আমিনো যাম চাবলৈ ঘোঁৰাত উঠি ফুৰিমগৈ টিকেটৰ দাম 150 টকা বোলে টিকেটটো কাটি আছোঁ টিকেটটো লৈ লওঁ তাৰপিছত আৰু দেখাই যাম বাকী চাই থাকক তো গাইছ এয়া ধূলি খাই গৈ আছোঁ কেইটামান লটকি দিছে মানে মই মানে এইবিলাক লটকি চটকি দিয়াত নাই গাইছ ক'ৰবাত পৰি চৰি গ'লে ৰিক্স ল'ব নোৱাৰোঁ মানে সেইকাৰণে আৰু আগত বুজি পাইছে নহয় মানে কি হৈছে মানুহ হিচাপতছে আমাৰ বেছি হৈছে মাজৰ চিটত এনে চাৰিটা গ'লে 5টাকৈ বহিছে মই অকণমান শকত আছোঁ না সেইকাৰণে মোৰতো আৰু বেলেগ আৰু গাইছ ফাইনেলি আহি প্লেচটো পালোঁ এয়া গাড়ীখন ইয়াতে ৰখাই ধুনীয়া একদম আৰু নিজৰটো ওচৰতে আৰু বাকী আমাৰ মানে ব্ৰেকফাষ্টৰ কাৰণে যোগাৰ কৰি আছে বাৰু কণী চনি বইল দি আছে আৰু কিবা কিবি এয়া ব্ৰেকফাষ্ট টাইম তাকে বহি গৈছে আৰু এইবিলাক মানে চব্জি তব্জি বাকলি এৰাই আছে তাৰপিছত এয়া তো বহুত কষ্ট কৰি বহুত কেইটা চেৰি বগাই লাষ্টত ফাইনেলি বুদ্ধদেৱৰ মন্দিৰ পাইছোঁ মানে একদম হাৰ্ট একদম এয়া মাৰি আছে গাইছ হ'লেও কষ্টৰ ফল সদায় মিঠা সেইকাৰণে আমাৰ চাওক লগৰখিনি চাওক গাইছ হাই কৰ চব হাই কৰ আৰু কোনোবা আছা নিতুল হাই বাকি যে নহওক বগামাটি কিন্তু বগৰীৰ কাৰণে বিখ্যাত বগৰী মেইনটো মেইনে আৰু গাইছ চাওঁতে বগৰী আৰু ক'ব নালাগে আৰু মানে ভণ্টি কৈয়ে পঠাইছে দাদা বগৰী লৈ আহিবি বোলে এতিয়া বগৰী লৈয়ে যাম আৰু তাৰপিছত পাৰিলে বৰ্ডিং কৰিম চাই থাকক পেৰাগ্লাইডিং কৰিব নোৱাৰোঁ বাট ভৰি লাগে আৰু ৱেইটটো বহুত বেছি ন কিন্তু বৰ্ডিং কৰিম আপোনালোকে চাই থাকক ৰাতি নাৱত উঠিমগৈ বুদ্ধদেৱৰ মন্দিৰ আছে এবাৰ ঘূৰি চামেগৈ ফাইনেলি বৰ্ডিং কৰি আছোঁ চাওক এয়া ফিজা নিতুল হাই দিয়া চাওক গাইছ কেইটামান আছে 20টামান উঠি চাগে
গাইজ চাওক জোতাৰ অৱস্থা চাওক পূৰা পানী সোমাই গৈছে ভিতৰত গাইজ কৃষ্ণ গাইজ চাওক লগাই দে ইয়াতে লগাই দে তো গাইজ ফাইনেলি ব'টিং কৰি সেইটো পাৰৰ পৰা এইটো পাৰত এতিয়া অকণমান ওপৰত গৈ আছোঁ চাওঁ বাৰু আকৌ সেইপিনে গৈ আছোঁ বাকী এয়া চিনি নাপাওঁ বাৰু এই লগৰে মানে লগ পালোঁ এনেকৈ বহি থাকোঁতে কি নাম মোৰ নাম সুমন সুমন দেখি ন হয় দিয়া বাকী তো গাইজ উঠিব বিচাৰিছিলোঁ বাট উঠিবলৈ নিদিলে গাইজ উঠিব বিচাৰিছিলোঁ বাট উঠিব নিদিলে মানে মোৰ একচুৱেলি ৱেইট আছে 75-76 ইমানমান হ'ব লাগে বাট জোখা নাই মানে কিন্তু উঠিব নিদিলে ক'লে আপুনি নালাগে নেকি বেয়াও লাগিল সেনেকৈ কোৱাৰ পিছত মানে ঘোঁৰাটো সৰু একো নাই বাৰু পিছত কেতিয়াবা পাৰিলে উঠিবলৈ চেষ্টা কৰিম ইয়াতে নহয় ক'ৰবাত ডাঙৰ ঘোঁৰা পালে উঠিব চেষ্টা কৰিম বাট একো নাই ঘোঁৰাটোকো সেই যিবোৰ কষ্ট দিবলৈ বেয়া লাগে জোৰ কৰি উঠা নাই সেয়াই আৰু কিন্তু উঠিবলৈ মন আছিলে বহুত ঘূৰি ঘূৰি আপোনালোকক যিমান পাৰোঁ দেখালোঁ বাৰু এতিয়া ভাত খাবলৈ বহিছোঁ এয়া এই ভাই পূৰা একদম মাংস বিলাই আছে হয় হাই কৈ দিয়া হাই বাকী খাই লওঁ খাই লৈ যদি আৰু কিবা পাৰোঁ দেখাম যাওঁ আৰু এতিয়া বাকী সেয়া মানে মেইন কথাটো কি হ'ল জানেনে মানে আমাৰ গাড়ীখন আহি থাকোঁতে মানে চেগাটো পামচাৰ হৈ থাকিলে পিছফালৰ সেইকাৰণে চেঞ্জ কৰিব চাগে অকণমান আগত মানে এক্সপায়াৰ আছে বাৰু কোনো প্ৰব্লেম নাই কথা হৈছে অকণমান খোজকাঢ়ি গৈ আছোঁ বাহিৰত ওলাই গৈ আছোঁ আৰু মানে বগৰী লাগে মানে বগৰী পালে বগৰী লৈ যাম বাট ওলাই গৈ আছোঁ তো গাইজ ফাইনেলি যাবলৈ ওলালোঁ মানে এই ভিডিঅ'টো যিমান পাৰিলোঁ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ বাকী যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক আৰু যদি তাতছে বেছি ভাল লাগিছে চেনেলটো অকণমান শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ লগৰ কেইজনক অকণমান শ্বেয়াৰ কৰি দিয়ক প্লিজ গাইজ বাকী